ধান কাটিব ওলাইছোঁ আজি স্কুল বন্ধ অসম দিৱসৰ আৰু কাইলৈও দেওবাৰ সেইকাৰণে দুদিনটো ধান কাটি লওঁ আৰু ভিডিঅ'টো চাই থাকিব দেই বহুত দূৰ পথাৰ গৈ আছোঁ পোৱাগৈয়ে নাই এবাৰ পথাৰটো দেখাই দিছোঁ চবফালে কিমান ধুনীয়া সেইটো দুজনী আহি আছে মুনু আৰু মাহী ভাত পানী লৈ আহিছোঁ একেবাৰে দূৰণি যে ইয়াতে পথাৰত ভাত খোৱাৰ মজাই বেলেগ সেইকাৰণে লৈ আহিছোঁ ভাগৰ লাগি গ'ল আৰু অকণমান দূৰ আছে আৰু আহি পাই গ'লোঁ পথাৰ কি মজা ৰ'দ দিছে আজি গৰমত মছলা ওলাই যাব ধান দেখাইছোঁ ভাল হৈছে হিয়াৰ ধান হা অঁ পকিলে চব ধান মজা হৈছে পথাৰ পাই গ'লোহি আৰু ধান কাটিব আৰম্ভ মাহিকো দেখা আমাৰ পিনে এনেকুৱা মুঠি বান্ধে দেই ঘূৰাই নথয় ইফালে অকণ সেইটো কিবা কৰি দিছোন বন্ধ কৰি দি ধান ভাল হৈছে ন ধান চিঙি যোৱাটোৱেতো বেয়া পায় লিটিকি ধানটোৱে এনেকা চিঙি যায় কিবা ইয়াৰ নৰাটো যে চৰঙা হৈ থাকে কি বালাই দিবি মকৰা গাঁঠি দি মাৰি যায় তিনজনীয়ে কাটিছোঁ ঐ বা সেইফালে চাই দিয়া এবাৰ ধান কেনেকা হৈছে কৈ দি ধান অঁ আৰু এইটো আমাৰ কেমেৰামেন বোলে লাজ লাগিছে দুপৰীয়াৰ ভাত খাব হৈ গ'ল এতিয়া ভাত খাবলৈ গৈ আছোঁ বা তলত পথাৰত খাব নোৱাৰি গৰম সেইকাৰণে চাহ বিচাৰি যাওঁ ভাত খাব হৈ গ'ল এতিয়া পানীতিয়াহে ভাত খাম পানী ঢালি মানে ঠাণ্ডা পানী অকল ভাজি ভাত আনিছোঁ আৰু এইটো জলকীয়া পিটিকা ইফালে মাহীৰ বোলে বেঙেনা ভাজি আমাৰটো হ'ল আলু দাংবডি আৰু কুন্দুৰি ভাজি ইয়ো পানী ঢালিলে এনেকা পানী ঢালি খাম দে আমাৰ জাতটো দে এইটো আমাৰ তৰকাৰী পানী তৰকাৰী হ'ব এতিয়া আমি ভাত খাই লওঁ তাৰপিছত আকৌ এবাৰ দেখাম ভাতটো
ডবালি ভাত খাই উঠি অকণমান দীঘল কি মজা লাগিছে বস্তা লৈ আহিছোঁ শুবলৈ ফৰিং ইমানকেইটা পালোঁ এতিয়া ভাত খোৱা সময়লৈকে আৰু আছেই 4টা বজালৈকে এতিয়া কেইটা পালোঁ হিচাপ কৰিম মোবাইলটো ধৰ 2 4 6 8 10 12 14 16 18 20 22 24 26 28 30 32 34 36 38 40টা ঢিংটিকি 40টা পাই গ'লো এতিয়া আৰু আছেই আৰু 20 ভাত খাই আধা ঘণ্টা অলপ জিৰণি ল'লোঁ অকণমান শুই দিলোঁ কঁকাল বিষাইছে তাৰপিছত এতিয়া আকৌ কাটিব গৈ আছোঁ 4টা বজালৈকে কিমান কাটিব পাৰোঁ চাই লওঁ আৰু তাৰপিছত যামগৈ বেমাৰী মানুহ কঁকাল বিষাইছে অকণমান শুই লৈছোঁ ধান কাটি হৈ গ'ল এতিয়া যাওঁগৈ আৰু ঘৰলৈ আমি আজি 3জনীয়ে লাষ্টৰটো ভুটীয়া মানুহ